আজি যিখন ভূগোলৰ প্ৰশ্নকাকত লিক হৈছে বুলি তথ্য ওলালে, এইটো ভাইৰেল কৰিছে বুলি ক'লে, মই সেৱাক ক'লোঁ এখন চেক কৰক। তো চেক কৰাৰ পাছত ওলালে যে এখন আমাৰ সেৱাৰ প্ৰশ্নকাকত নহয়, এখন ভুৱা। আৰু ইতিমধ্যে চিনাক্ত কৰা হৈছে নগাঁৱৰ এজন ছাত্ৰই এখন ইডিট কৰি পেলাই তেওঁ প্ৰশ্নকাকত বুলি তাৰ পৰা এইটো আৰম্ভ কৰিছিলে। এইবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ আৰম্ভণিৰে পৰা এটা দুষ্ট চক্ৰই তেওঁলোকে বাৰম্বাৰ এনেধৰণৰ বাতৰি তেওঁলোকে ছ'চিয়েল মিডিয়া যোগে বিস্তাৰিত কৰি আহিছে। আৰু প্ৰত্যেকবাৰে আমি যেতিয়া পৰীক্ষা কৰি চাইছোঁ, ইয়াৰ সত্যাসত্য নিৰূপণ কৰিছোঁ, কৰাৰ লগে লগে আজি যিখন ভূগোলৰ প্ৰশ্নকাকত লিক হৈছে বুলি তথ্য ওলালে, এইটো ভাইৰেল কৰিছে বুলি ক'লে, মই সেৱাক ক'লোঁ এখন চেক কৰক। তো চেক কৰাৰ পাছত ওলালে যে এখন আমাৰ সেৱাৰ প্ৰশ্নকাকত নহয়, এখন ভুৱা। আৰু ইতিমধ্যে চিনাক্ত কৰা হৈছে নগাঁৱৰ এজন ছাত্ৰই এখন ইডিট কৰি পেলাই তেওঁ প্ৰশ্নকাকত বুলি তাৰ পৰা এইটো আৰম্ভ কৰিছিলে। এইবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ আৰম্ভণিৰে পৰা এটা দুষ্ট চক্ৰই তেওঁলোকে বাৰম্বাৰ এনেধৰণৰ বাতৰি তেওঁলোকে ছ'চিয়েল মিডিয়া যোগে বিস্তাৰিত কৰি আহিছে। আৰু প্ৰত্যেকবাৰে আমি যেতিয়া পৰীক্ষা কৰি চাইছোঁ, ইয়াৰ সত্যাসত্য নিৰূপণ কৰিছোঁ, কৰাৰ লগে